নমস্কাৰ। বৰ্তমান ৰাছিয়া ইউক্ৰেইন যুদ্ধত সঘনাই উচ্চাৰিত হৈ থকা এটা শব্দ হৈছে নাটো। এতিয়া এই নাটোনো কি আৰু ৰাছিয়াই নাটোৰ ইমান বিৰোধিতা কিয় কৰি আহিছে? নাটো 1949 4 এপ্ৰিলত স্থাপন কৰা হৈছিল আৰু ইয়াক কোৱা হয় নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটো হ'ল 28খন ইউৰোপীয়ান দেশ আৰু 2খন নৰ্থ আমেৰিকান দেশৰ মাজত থকা এখন সামৰিক চুক্তি। ইয়াক দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে স্থাপন কৰা হৈছিল আৰু হেডকোৱাৰ্টাৰ আছে ব্ৰুজেল, বেলজিয়ামত। নাটোৰ আৰম্ভণিতে ইউনাইটেড ষ্টেট, কানাডা, ইটালী, ডেনমাৰ্ক আদিৰ দৰে মুখ্যতঃ 12খন দেশৰ দ্বাৰা হয় আৰু ইয়াৰ মুখ্য লক্ষ্য আছিল ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে নিজৰ স্থিতি সবল কৰা। নাটোৰ আৰ্টিকল 5 মতে যদি নাটোৰ 30খন দেশৰ যিকোনো এখন দেশৰ ওপৰত আন দেশৰ আক্ৰমণ হয় তেন্তে ইয়াক নাটোৰ ওপৰত কৰা আক্ৰমণ বুলি ধৰা হয় আৰু নাটোৰ সকলো সদস্য একেলগে মিলি সেই দেশৰ বিৰুদ্ধে যুদ্ধ কৰিব। নাটোৰ 30খন দেশ আছে। ইয়াৰ আৰম্ভণি হৈছিল 12খন দেশ মিলি আৰু এতিয়া 30খন হ'লগৈ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীৰ দেশবোৰ দুটা ভাগত বিভক্ত হৈ গৈছিল। ইয়াত দ্য ইউনাইটেড ষ্টেটছ আৰু ছোভিয়েট ইউনিয়ন ছুপাৰ পাৱাৰ আছিল। কিন্তু ডিচেম্বৰ 25 তাৰিখ 1991ত ছোভিয়েট ইউনিয়ন 15খন দেশত বিভক্ত হ'ল, য'ত ৰাছিয়াৰ শক্তি বহুখিনি কমি আহিল। ফলত US একমাত্ৰ ছুপাৰ পাৱাৰ হিচাপে ৰৈ গ'ল। এতিয়া USৰ নেতৃত্বত নাটোৱে লাহে লাহে নিজৰ এক্সপানশ্যন আৰম্ভ কৰিলে, য'ত নেকি এষ্টনিয়া, লাটভিয়া, উথুৱানিয়া আদিৰ দৰে ছোভিয়েট ইউনিয়নৰ পৰা ওলাই অহা দেশবোৰেও নাটোক জইন কৰিলে। 2008ত জৰ্জিয়া আৰু ইউক্ৰেইনকো নাটোৰ মেম্বাৰশ্বিপ অফাৰ হ'ল, কিন্তু তেতিয়া ইউক্ৰেইনে জইন নকৰিলে। কিন্তু এতিয়া ইউক্ৰেইনে নাটোত জইন কৰিব বিচাৰিছে। ইয়াতে ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ অসন্তুষ্টি আৰম্ভ হ'ল, কাৰণ ৰাছিয়াই নাটোৰ এক্সপানশ্যনক ৰখাব বিচাৰিছে। যিহেতু ৰাছিয়া আৰু US সম্পূৰ্ণ বিৰোধী আৰু ৰাছিয়াই কেতিয়াও নিবিচাৰে যে USৰ নেতৃত্বত নাটো নিজৰ দেশৰ বৰ্ডাৰ পাবহি। ই দেশৰ ওপৰত বিপদ বঢ়াব। সেইকাৰণে পুটিনে কৈছিল US আমাৰ দুৱাৰ দলিত। ইউক্ৰেইনে নাটো জইন কৰিলে ৰাছিয়া USৰ দ্বাৰা চাৰিওফালৰ পৰা আগুৰি থাকিব। গতিকে ৰাছিয়াই বিচাৰে যে নাটোৱে নিজৰ এক্সপানশ্যন বন্ধ কৰিব লাগে আৰু ইউক্ৰেইনক নাটোৰ মেম্বাৰশ্বিপ দিব নালাগে। লগতে পুটিনে বিচাৰিছে 1997ৰ আগতে জইন কৰা দেশবোৰহে নাটোৰ মেম্বাৰশ্বিপ পাব লাগে। এয়াই হয়তো ৰাছিয়া আৰু নাটো বা তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি। ধন্যবাদ।